নমস্কাৰ বন্ধুসকল, গ্ৰেড 3 আৰু গ্ৰেড 4 অনলাইন আবেদন দাখিল কৰোঁতে যদিহে আপোনালোকে নিজৰ কিবা ডিটেইলছ ভুলকৈ এণ্টাৰ কৰি পাইছে তেতিয়াহ'লে আপুনি এবাৰ কাৰেকশ্যন কৰিবলৈ চান্স পাব। গতিকে কি ডিটেইলছ আপুনি কাৰেকশ্যন কৰিব পাৰিব আৰু কেনেকৈ কাৰেকশ্যন কৰিব লাগিব সকলো দেখুৱাম আজিৰ এই ভিডিঅ'টোত। গতিকে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবলৈ নাপাহৰিব। সৰ্বপ্ৰথমে আপুনি সেবাৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব লাগিব। এই ৱেবছাইটৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, তাত ক্লিক কৰি আপুনি ডাইৰেক্টলি ৱেবছাইটখনত ভিজিট কৰিব পাৰিব। ভিজিট কৰাৰ পিছত তলত অপশ্যন পাব আপুনি ক্লাছ 3 ক্লাছ 4। আপোনাৰ যিটোত এপ্লাই কৰিছে, যদি গ্ৰেড 3ত আপুনি এপ্লাই কৰিছে গ্ৰেড 3টো ক্লিক কৰিব, যদি গ্ৰেড 4 এপ্লাই কৰিছে গ্ৰেড 4 ক্লিক কৰিব। ইয়াৰ পৰা আপুনি ক্লিক কৰাৰ পিছত এনেধৰণৰ লিংক বুলি এখন অপশ্যন পাব, ইয়াত নিউ ক্লিক হিয়াৰ, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াৰ হোম পেজ খোল খাব। ওপৰত অপশ্যন 3টা পাব আপুনি হোম, লগইন, কণ্টেক্ট আছ। আপুনি লগইনত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ এপ্লিকেশ্যন নম্বৰ এণ্টাৰ কৰিব, পাছৱৰ্ড এণ্টাৰ কৰিব আৰু আপুনি লগইনত ক্লিক কৰিব। লগইন সম্পূৰ্ণ হোৱাৰ পিছত এনেধৰণৰ আপোনাৰ প্ৰফাইল ছেকশ্যন খোল খাব। চ' আপুনি ওপৰত অপশ্যন কেইটামান পাব, মাই প্ৰফাইল, ৰিপৰ্ট, এডিট প্ৰফাইল আৰু লগ আউট। চ' এডিট প্ৰফাইল বুলি অপশ্যন এটা পাব, আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি যোনটো মোবাইল নম্বৰ দি এপ্লাই কৰি থৈছে সেই মোবাইল নম্বৰত OTP এটা পাব। OTPটো আপুনি ইয়াত এণ্টাৰ কৰিব আৰু ভেৰিফাই OTPত ক্লিক কৰিব। OTP ভেৰিফিকেশ্যন ছাকচেছফুল হোৱাৰ পিছত এনেধৰণৰ আপোনাৰ যিটো আপুনি এপ্লাই কৰিছিলে সেই পেজটো খোল খাব। চ' আপুনি ইয়াত নিজৰ ডিটেইলছসমূহ যি আপুনি চিলেক্ট কৰিছিলে সেইখিনি গোটেইখিনি আপুনি ইয়াত পাব, য়েছ নো। তাৰপিছত আপুনি পাৰ্চনেল ইনফৰমেশ্যনত গৈ কিনে নিজৰ ডিটেইলছসমূহ চেক কৰিব পাৰে। চেক কৰাৰ পিছত যিটো আপুনি কাৰেকশ্যন কৰিব বিচাৰে, যদি আপুনি নিজৰ নামটো কাৰেকশ্যন কৰিব বিচাৰে, নামৰ এগেইনষ্টত ইয়াত অপশ্যন এখন পাব, ডু ইউ ৱান্ট টু চেঞ্জ নেম। যদি আপুনি নামটো চেঞ্জ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি য়েছত ক্লিক কৰিব। য়েছত ক্লিক কৰাৰ পিছত আপোনাৰ যোনটো কাৰেক্ট নেম হয় সেইটো আপুনি এণ্টাৰ কৰিব। তাৰপিছত নেম অফ গাৰ্জেন এনেকৈ থাকিব, এইবিলাক আপুনি চেঞ্জ কৰিব পাৰে ডাইৰেক্টলি। তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থ ডাইৰেক্টলি চেঞ্জ কৰিব পাৰে, জেণ্ডাৰটো ডাইৰেক্টলি চেঞ্জ কৰিব পাৰে। তাৰপিছত যদিহে আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটোত এণ্টাৰ কৰোঁতে কিবা ভুলকৈ এণ্টাৰ কৰি পাইছে তেতিয়াহ'লে আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো চেঞ্জ কৰিব পাৰিব, কাৰেক্ট কৰিব পাৰিব। তাৰ কাৰণে অপশ্যন এটা দিয়া আছে ছাইডত, ডু ইউ ৱান্ট টু চেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অফ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছাম। ইয়াত দুটা অপশ্যন আছে, য়েছ আৰু ন'। আপুনি যদি চেঞ্জ কৰিব বিচাৰে, কাৰেক্ট কৰিব বিচাৰে, য়েছত ক্লিক কৰিব আৰু নিজৰ কাৰেক্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এণ্টাৰ কৰিব। তাৰপিছত কেটেগৰী ডাইৰেক্টলি আপুনি ইয়াৰ পৰা চিলেক্ট কৰি চেঞ্জ কৰিব পাৰে। কাষ্ট আপুনি ডাইৰেক্টলি কাৰেক্ট কৰিব পাৰে। তাৰপিছত নিজৰ আদাৰ কাষ্টত গৈ কিনে তাৰপিছত এইবিলাক অপশ্যন যোনটো আছে, ৰিলিজন, এইখিনি আপুনি নিজে ডাইৰেক্টলি ইয়াৰ পৰা কাৰেক্ট কৰিব পাৰিব। ত' ইয়াত স্পেচিয়েলি নিজৰ নামটোৰ কাৰণে অপশ্যন দিয়া আছে য়েছ ন', সেইটো চিলেক্ট কৰি আপুনি নামটো কাৰেক্ট কৰিব পাৰিব। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ কাৰণে অপশ্যন স্পেচিয়েলি দুটা অপশ্যন দিয়া আছে, য়েছ ন' আপুনি কৰি কাৰেক্ট কৰিব পাৰিব। যদি কাৰেক্ট কৰিব নিবিচাৰে ন' ক্লিক কৰিলে হ'ল। তাৰপিছত আহিলে এড্ৰেছ ইনফৰমেশ্যন। এড্ৰেছ ইনফৰমেশ্যন যোৱাৰ আগতে মাৰ্টাৰ্ছ ফেমিলি ইনফৰমেশ্যন আপুনি ডাইৰেক্টলি য়েছ ন' এইটো দিব পাৰে। তাৰপিছত পাৰ্মানেণ্ট এড্ৰেছ ইনফৰমেশ্যন আপুনি চেঞ্জ কৰিব পাৰে, যিটো আপুনি যদি ভুলকৈ এণ্টাৰ কৰিছে শুদ্ধকৈ আপুনি গোটেইখিনি এড্ৰেছ আপুনি ফিল আপ কৰিব পাৰিব। ফিল আপ কৰাৰ পিছত আপোনাৰ কণ্টেক্ট ইনফৰমেশ্যন ছেম থাকিব, মোবাইল নম্বৰ, ইমেইল ID এইটো চেঞ্জ কৰিব নোৱাৰে। তাৰপিছত আধাৰ কাৰ্ড নাম্বাৰটো আপুনি চেঞ্জ কৰিব পাৰিব যদিহে বিচাৰে। তাৰপিছত প্ৰিফাৰেঞ্চ অফ ডিষ্ট্ৰিক্ট ফৰ এপিয়াৰিং ইন ৰিটেন এক্সামিনেশ্যন, আপুনি যোনবিলাক ডিষ্ট্ৰিক্ট চুজ কৰিছিলে প্ৰিফাৰেঞ্চ হিচাপে এক্সাম ৰিটেনৰ কাৰণে, সেই প্ৰিফাৰেঞ্চখিনি আপুনি চেঞ্জ কৰিব পাৰে নিজৰ ইচ্ছা অনুযায়ী। তাৰপিছত আহিলে কোৱালিফিকেশ্যন ডিটেইলছ। কোৱালিফিকেশ্যন ডিটেইলছসমূহ আপুনি নিজে চেঞ্জ কৰিব পাৰিব। যদিহে আপুনি নিজৰ ডিটেইলছসমূহ এণ্টাৰ কৰোঁতে ভুলকৈ কিবা এণ্টাৰ কৰিছে গোটেইখিনি আপুনি চেঞ্জ কৰিব পাৰে ডাইৰেক্টলি। মাৰ্কছ অবটেইন, টোটেল মাৰ্কছ, পাৰ্চেণ্টেজ, ইয়াৰ অফ পাছিং, ৰোল নাম্বাৰ, নেম অফ স্কুল ইনষ্টিটিউট, নেম অফ বৰ্ড, এইখিনি গোটেইখিনি আপুনি ডাইৰেক্টলি ইয়াৰ পৰা চেঞ্জ কৰিব পাৰিব। নিজৰ ডিটেইলছসমূহ কাৰেকশ্যন কৰি কমপ্লিট হোৱাৰ পিছত তলত অপশ্যন এটা পাব, প্ৰিভিউ টু ভেৰিফাই, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত নিজৰ ডিটেইলছসমূহ ভালদৰে ভেৰিফাই কৰি ল'ব। কাৰেকশ্যন কৰাৰ পিছত
কমপ্লিট হোৱাৰ পিছত ভেৰিফাই হোৱাৰ পিছত আপুনি আপডেট বুলি অপশ্যন এটা পাব তলত আপডেটত আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যোনটো কাৰেকশ্যন আছিলে সেইসমূহ সাবমিট হৈ যাব আৰু নতুনকৈ আপুনি ৰিপৰ্ট এটা ডাউনলোড কৰিব পাৰিব নিজৰ কাৰেক্ট ডিটেইলছৰ ওপৰত গতিকে এনেদৰে নিজৰ ডিটেইলছসমূহ আপুনি কাৰেকশ্যন কৰিব পাৰিব তাৰপিছত লক প্ৰফাইল বুলি অপশ্যন এটা আহিব তাত আপুনি প্ৰফাইলটো লক কৰি দিলে আকৌ পুনৰবাৰ আপুনি কাৰেকশ্যন কৰিব নোৱাৰিব সো আকৌ যদি পুনৰবাৰ আপুনি কাৰেকশ্যন কৰিব বিচাৰে কাৰেকশ্যন কৰিবলৈ আনলক প্ৰফাইল কৰিব লাগিব প্ৰথমতে প্ৰফাইলটো আনলক কৰাৰ পিছতে আপুনি পুনৰবাৰ কাৰেকশ্যন কৰিব পাৰিব সো গোটেই প্ৰসেছটো এনেদৰে আপুনি কৰিব পাৰিব গ্ৰেড 3 আৰু গ্ৰেড 4 দুয়োটাৰে আপুনি কাৰেকশ্যন কৰিব পাৰিব যদি আপুনি কিবা বুজাত অসুবিধা পাইছে তেতিয়াহলে কমেন্টত কৰিব পাৰিব নিশ্চয় মই আপোনাক সহায় কৰিম আৰু এই কাৰেকশ্যন প্ৰক্ৰিয়াটো জানুৱাৰী মাহৰ 18 তাৰিখলৈকে আপুনি কৰিব পাৰিব 18 তাৰিখ অন্তিম তাৰিখ দিয়া হৈছে কাৰেকশ্যনৰ বাবে গতিকে সম্পূৰ্ণ প্ৰসেছটো মই আজি ভিডিঅ দেখাই দিলো ভিডিঅটো যদি ভাল পাইছে লাইক কৰিব আৰু আমাৰ চেনেললৈ যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে ধন্যবাদ